নমস্কাৰ। কবিতাৰ শিৰোনাম নৈ, ধুমুহা আৰু আক্ষেপ। কবি বেগম আসমা। কবিতাটো আবৃত্তি কৰিছে মালা বৰুৱাই। ধুমুহাৰ আগৰ তাম্বৰণীয়া ৰং সলাইছে আকাশে। মেঘ কুণ্ডলীৰ মেলাৰ পৰাই উদিত জ্যোতিৰ্মণ্ডল। তীৰপ্লাৱী নৈয়ে সৰু সৰু দ্বীপবোৰ প্লাবিত কৰিলেও সিবোৰ স্থিৰ অচঞ্চল, ঠিক মোৰ দৰে, আপোনাৰ দৰে। দিগন্তত নামি অহা আকাশলৈ চাই শূন্য মৰুৰ পথত নীৰৱে অপেক্ষা কৰোঁ আকাশী গংগাত স্নান কৰিবলৈ। দূৰৈৰ আকাশত খণ্ড খণ্ড মেঘবোৰ জমি উঠে। নীলাত্মৰ ভৰত তললৈ গতিবেগ সলায়। ইটিকিং নে সম্ভাষণৰ হাঁহিৰে দিনবোৰ আহে আৰু যায়। বুকুত খোজৰ চাপ এৰি খোজবোৰে বহু কথাই কয়, আক্ষেপ কৰে, কান্দে। চাই ৰওঁ নিঃশব্দে নীৰৱে। সময়ৰ সৰপাশত আবদ্ধ সেউজীয়া পথাৰখন বৰফৰ দৰে স্বচ্ছ বগা হৈ পৰে। মই পাৰিলোহেঁতেন সেউজীয়া পথাৰৰ পৰা সোণৰ দৰে দীপ্ত নৃত্যময়ী কিৰণমালাক দুহাতেৰে আঁকোৱালি ল'বলৈ, অথবা মমতাৰ স্পৰ্শত আৱেশিত সন্ধিয়াৰ আকাশৰ সন্ধ্যতৰাক কেনভাছত অৱতৰণ কৰিবলৈ। আচলতে আমি চেষ্টা কৰিব নোখোজো দিনবোৰক ধৰি ৰঙেৰে আলপনাকে দেৱালত ওলমাই থবলৈ। নৈশব্দ অন্ধকাৰৰ ওপৰত ওলমি থকা আকাশৰ সতে কথা পাতি থকাটোৱে আমাৰ বদ অভ্যাস। ধন্যবাদ।